Hi, good morning traders. আজি সানডে সানডে আমি এটা ধুনীয়া এটা ট্ৰেড প্লেন কৰিছিলোঁ মানে হেৰিয়াত তোমাৰ 14 তাৰিখে 14 ফেব্ৰুৱাৰী ইয়াতে আমি এই জাল দেখিছে নহয় মাৰ্কেট এনেকৈ দেখুৱাই আছোঁ 5 মিনিট ইয়াতে আমি মাৰ্কেট যেতিয়া এনেকৈ তললৈ আহি পেলাই যে ওপৰলৈ গৈছে ইয়াত চোৱা লটকি আছে মাৰ্কেট ইয়াত গৈছে এনেকৈ আছে ইয়াতে এটা ডাব্লিউ পেটাৰ্ণ বনাইছে হা ইয়াতে এটা ধুনীয়া ডাব্লিউ পেটাৰ্ণ বনাইছে বাট সেইটোত কৈ আছোঁ মই ডাব্লিউ পেটাৰ্ণটো ব্ৰেক কৰিব পৰা নাই ইয়ালৈকে আছিলে কিন্তু ব্ৰেক কৰিব পৰা নাই অ'কে তাৰপিছত ইয়াতে আমাৰ এই হেমাৰটো মানে সচৰাচৰ এই তলত হয় কিন্তু যোনটো ওপৰত হয় ওপৰত যদি হেমাৰ হয় তেতিয়াহ'লে মাৰ্কেট তললৈ অহাৰ সম্ভাৱনা আছে আৰু হেমাৰটো একদম পূৰা মানে ষ্ট্ৰং বুলিছ কেণ্ডেল হেমাৰ আৰু সেই হেমাৰটো যদি ওপৰত বহে তেতিয়াহ'লে মাৰ্কেট বিয়াৰিছ হোৱাৰ সম্ভাৱনা আছে ইয়াতে হেমাৰ হৈছে আৰু হেমাৰ পিছত হেমাৰৰ যোনটো ল' পইণ্ট তাতে নেক্সট কেণ্ডেলেৰে ব্ৰেক কৰিছে অ'কে হেমাৰৰ যোনটো ল' পইণ্ট তাত নেক্সট কেণ্ডেলেৰে ব্ৰেক কৰিছে আৰু তেতিয়া আমি ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰোঁ প্লেন কৰি আমি ষ্টপ লছটো এই ৰেড কেণ্ডেলৰ যোনটো নেক্সট কেণ্ডেলডাল তাৰ একেবাৰে যেন ওপৰৰ সোংটো তাতে আমি ষ্টপ লছ দিম কিন্তু ষ্টপ লছ ইয়াত দিলে বেয়া হ'ব আমি ইয়াতে ষ্টপ লছ দিব লাগিব আৰু তাৰ নেক্সট কেণ্ডেলডালে এইকণলৈকে খাই দিছে কিন্তু ষ্টপ লছটো আমাৰ খোৱা নাই ষ্টপ লছ আমাৰ এইকণতে আছে ইয়ালৈকে গৈছে অ'কে তাৰপিছত এইটোতো আমি ধুনীয়াকৈ ষ্টপ লছ দিলোঁ ইয়ালৈকে হ'ল মাৰ্কেট আহিল আৰু আমাৰ যোনটো আমি ছাপৰ্ট লেভেল বনাই দিছোঁ ইয়াত আগতে ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ বনাই থোৱা আছিলে ছাপৰ্ট লেভেলটোলৈকে আমি টাৰ্গেট দিব লাগিব অ'কে এইটো ছাপৰ্ট লেভেল ইয়ালৈকে আমি টাৰ্গেট দিছোঁ ইয়ালৈকে মাৰ্কেট আহি গৈছে দেখিছে নহয় ইয়াত মাৰ্কেট আহি ইয়াত লটকি আছে পূৰা সেইকাৰণে পূৰা মাৰ্কেট লটকি আছে হ'ল ইয়াতে মাৰ্কেট লটকি আছে ইয়াত ধুনীয়া এটা ট্ৰেড প্লেন আৰু ইয়াত মই ডাব্লিউ পেটাৰ্ণটো এটা মই দেখুৱাই আছোঁ দেই ইয়াতে ক'লে গ'ল এইটো হাইলাইটটো মই দেখুৱাই দিছোঁ ইয়াত এটা ডাব্লিউ পেটাৰ্ণ বনাইছে অ'কে ইয়াত ধুনীয়া এটা ডাব্লিউ পেটাৰ্ণ বনাইছে নে ইয়াত ডাব্লিউ পেটাৰ্ণ বনাই ডাব্লিউ পেটাৰ্ণৰ যোনটো এইটো মানে ডাব্লিউ পেটাৰ্ণ মিনছ বটম দুটা ডাবুল বটম অ'কে এইটো এটা বটম বুলি কয় মানে তলটো বটম আৰু এইটো এটা বটম ডাবুল বটম আৰু ওপৰত জানো টপটো যোনটো এই টপটো ইয়াতে ব্ৰেক কৰিব পৰা নাই যদি এই টপটো যদি ব্ৰেক কৰিব পাৰিলেহেঁতেন এইখনতে তেতিয়া মাৰ্কেট ওপৰলৈ গ'লহেঁতেন কিন্তু এইটো কি এইটো ব্ৰেক কৰিব পৰা নাই ইয়াত গৈ কি বনাইছে ইয়াত হেমাৰ কেণ্ডেলডাল ওপৰত হৈছে ইনভাৰ্টিং হেমাৰ মাৰ্কেট তললৈ আহিব ইয়াত ব্ৰেক কৰিব নোৱাৰিলে কাৰণ অ'কে আৰু মাৰ্কেট তললৈ আহি মই কৈছোঁ ইয়াতে আমি বনাই থোৱা আছিলে ছাপৰ্ট লেভেলকৈ মাৰ্কেট গৈছে গৈ ইয়াত লটকি ৰখি আছে
তাৰপিছত এই ছাপোৰ্ট লেভেলডাল মানে ব্ৰেক কৰিব পৰা ৰখি আছে। তাৰপিছতে এনেকৈ আহি এটা ডাব্লিউ পেটাৰ্ণ বনাইছে। মই কালিও এটা শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ। এইখন এটা ডাব্লিউ পেটাৰ্ণ বনাইছে আৰু ডাব্লিউ পেটাৰ্ণটো অথনিও এটা ডাব্লিউ পেটাৰ্ণ বনাইছিলে, কিন্তু ব্ৰেক কৰিব পৰা নাই। কিন্তু এইটো ডাব্লিউ পেটাৰ্ণত এই ল'টো হাইটো এইটো ল' এই হাইটো ব্ৰেক কৰিছে। ইয়াত দেখিছে নহয়, হাইটো ব্ৰেক কৰিছে আৰু ইয়াত আমি এটা ধুনীয়াকৈ ট্ৰেড লৈছোঁ। অ'কে, ট্ৰেডটো লৈ আমি ধুনীয়াকৈ ষ্টপ লছ ইয়াতে দিছোঁ। আমি ষ্টপ লছটো ইয়াত নিদিলেও, এক মিনিট দেখুৱাই আছোঁ, ষ্টপ লছটো তলত দিব পাৰোঁ এনেকুৱাত, তেতিয়া মানে লছ হোৱাৰ সম্ভাৱনা নাথাকে। এইটো যে আমি ইয়াতে ধুনীয়াকৈ দি দিব পাৰোঁ। এইটো তেতিয়া মানে ইমান এটা হেৰি নাথাকে আৰু মাৰ্কেট নেক্সট কেণ্ডেলডাল মানে ইয়ালৈ আহি এই বক্সটোলৈকে আহে, কিন্তু এই মানে আমি ক'লৈকে দিব লাগে মই দেখুৱাই আছোঁ, এই ইয়ালৈকে দিব লাগে। অ'কে, এইখনলৈকে দিলে কিন্তু নহ'ব, এইখনলৈকে দিব লাগে। আৰু যদি এতিয়া আমাৰ যদি এডাল কেণ্ডেল মানে দীঘল থাকে, লম্বা থাকে, তাৰ আধাখিনি দিলেই হ'ল। আমাৰ যিহেতু এইডাল বিগ গ্ৰীণ, ইয়াত দেখি আছোঁ, যিহেতু এইডাল বিগ গ্ৰীণ, চ' আমি ইয়াত নিদিলেও কথা নাই। এতিয়া বিগ গ্ৰীণ হ'লে ধৰ অকণ ধৰ এনেকুৱা মানে দি দিলেও কথা নাই আৰু। অ'কে, আমি ইয়াতে ধুনীয়াকৈ দি দিলোঁ। আৰু আমি টাৰ্গেট ক'লৈকে দিব পাৰোঁ, আমি টাৰ্গেট ধুনীয়াকৈ ওপৰৰ যোনডাল ৰেজিষ্টেঞ্চ, এইডালতকৈ ৰেজিষ্টেঞ্চ আৰু এইডালতকৈ ছাপোৰ্ট, ওপৰৰ যোনডাল ৰেজিষ্টেঞ্চ তালৈকে আমি ধুনীয়াকৈ মানে টাৰ্গেট দিব পাৰোঁ। বা আমি টাৰ্গেট ৰেজিষ্টেঞ্চলৈকে নিদিলেও আমাৰ ইয়াতে যোনটো মানে ৰেজিষ্টেঞ্চ এইটো এনেকৈ গৈ এইটো ছাপোৰ্ট বনাইছে, আৰু ইয়াতে যোনটো ৰেজিষ্টেঞ্চ বনাইছে এটা, এইটো ৰেজিষ্টেঞ্চ ইয়াতে আমি ধুনীয়াকৈ এইখনলৈকে এটা ট্ৰেড ল'ব পাৰোঁ। মানে এনেকুৱা লাগে আৰু এইটোৱে ধৰণৰ বাৰু এইটোলৈকে আমি ধুনীয়াকৈ ট্ৰেড ল'ব পাৰোঁ। এইটো ৰেজিষ্টেঞ্চলৈকে মানে এইকণতে ট্ৰেড লৈ আমি ধুনীয়াকৈ এইপিনে গৈ আমি ইয়ালৈকে ধুনীয়াকৈ এটা টাৰ্গেট বনাব পাৰোঁ। অ'কে, এতিয়া চোৱা মাৰ্কেট ইয়ালৈকে আৰামছে গৈছে, গৈ লটকি আছে। অ'কে, আমি এনেকৈ HDFCত ধুনীয়াকৈ আমি মানে ফ্ৰাইডে দিনাখন ধুনীয়া ট্ৰেড দুটা ল'ব পাৰোঁ। মইতো এটা লৈছোঁ বাৰু, এইটো ইয়াতে লৈছোঁ মই এটা, এইটো মই ল'বলৈ নহ'ল। এইটো মানে বহুত ধুনীয়া ট্ৰেড আৰু এইটো পূৰা ডাব্লিউ পেটাৰ্ণ বা তুমি যি কোৱা ডাবল বটম পেটাৰ্ণ বা ডাব্লিউ পেটাৰ্ণ তুমি যিটো কোৱা, সেইটোতে আমি মানে যেতিয়া হাইটো ব্ৰেক কৰিছে, ডাবল বটমৰ পেটাৰ্ণৰ বা ডাব্লিউ পেটাৰ্ণৰ যেতিয়া হাইটো ব্ৰেক কৰিছে, এইটো যেতিয়া ব্ৰেক কৰিছে, চ' আমি তাতে আমি এণ্ট্ৰি ল'ব পাৰোঁ। ধুনীয়া এটা ট্ৰেডটো। চ' আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম।